আপোনালোকে নিশ্চয় প্লে ষ্টৰৰ পৰা এনে কিছুমান এপ ডাউনলোড কৰে যিবোৰৰ পৰা নেকি আপোনালোকে ভাবে যে এটা এপ ডাউনলোড কৰিলে আপোনাৰ মোবাইলৰ ৰেমটো 1GB পৰা 4GB লৈ বাঢ়ি যাব। এনেকুৱা এপ ডাউনলোড কৰিম যাৰ জৰিয়তে আমি নেকি আমাৰ যিবোৰ মোবাইল আছে মোবাইলৰ SD কাৰ্ড বা ফোন ষ্ট'ৰটো বা ফোন মেমৰিবোৰ 2GB পৰা বা 8GB পৰা 128GB ভৰাই ল'ব পাৰিম। আৰু আপোনালোকে এনেকুৱা কিছুমান এপ ডাউনলোড কৰি আছে যিবোৰ ডাউনলোড কৰিলে নেকি আপোনালোকে ভাবে যে আমাৰ মোবাইলৰ চাৰ্জ 5 মিনিটৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব বা আমাৰ মোবাইলৰ চাৰ্জবোৰ এটা এপ ডাউনলোড কৰিলে 5 দিনলৈকে থাকিব আৰু আমাৰ 100ৰ পৰা কেতিয়াও 99% নাহে, সেই একে 100% থাকি যাব। কিন্তু আপোনালোকে এই এপবোৰৰ মেইন ৰহস্যবোৰ জানেনে নাজানে আৰু এই এপবোৰৰ মেইন ৰহস্যবোৰনো কি মই আপোনালোকক ক'ম। প্ৰথমতে মই কওঁ আপোনালোকক যে এই এপবোৰ সম্পূৰ্ণভাৱে মিছা কথা বা এইবোৰ কোনো কামৰ নহয়, সকলোবোৰ অকামিলা হয় যিবোৰৰ পৰা আমাৰ মোবাইলৰ কোনো ধৰণৰ লাভ নহয়, লোকচানহে বেছি হয়। যদি আপোনালোকে এনেকুৱা ধৰণৰ মোবাইলৰ এপবোৰ ডাউনলোড কৰিছে প্লে ষ্টৰৰ পৰা তেনেহ'লে আপোনালোকৰ মোবাইলবোৰ ভাল নহয়, বেয়া হোৱাটো নিশ্চিন্ত। আৰু যেতিয়া মই প্ৰথমবাৰ এণ্ড্ৰইড মোবাইল লৈছিলোঁ Sony Xperia C লৈছিলোঁ তেতিয়া মই প্ৰতিদিনে কমেও মই 30টাৰ পৰা 35টা মই এপ ডাউনলোড কৰিছিলোঁ, এণ্ড্ৰইড এপ ডাউনলোড কৰিছিলোঁ প্লে ষ্টৰৰ পৰা। আৰু তাৰ বেছিভাগেই মই এপ ডাউনলোড কৰিছিলোঁ এনেকুৱা এপবোৰ যিবোৰ নেকি আমাৰ ৰেম বঢ়াই দিব, বেটাৰী চাৰ্জ ফুল কৰি দিব, এনি টাইম ফুল ৰাখিব, 5 মিনিটৰ ভিতৰতে ফুল চাৰ্জ হ'ব আমাৰ মোবাইলবোৰ। মই এনেকুৱা ভাবিও বহুতো এপ ডাউনলোড কৰিছিলোঁ আৰু মোবাইলটো কিছুদিনৰ ভিতৰতে মোৰ এই মোবাইলটো একেবাৰে সম্পূৰ্ণভাৱে ডেমেজ হৈ গৈছিল। আৰু 4 মাহৰ পিছত মই এতিয়া সেইটো ঠিক কৰিবলৈ মই Sony কেয়াৰত লৈ গৈছিলোঁ, বঙাইগাঁৱত Sony ছাৰ্ভিচ চেণ্টাৰত লৈ গৈছিলোঁ। তেতিয়া সেই Sony ছাৰ্ভিচ চেণ্টাৰৰ ৱাৰ্কাৰ থাকে, সেই ৱাৰ্কাৰবোৰে মোক কৈছে এনেকুৱা কেনেকৈ হ'ল। মই তেতিয়া ভাঙি পাতি গ'লোঁ যে মই এনেকুৱা এপবোৰ ডাউনলোড কৰিছিলোঁ, চাৰ্জ নাথাকে সেইকাৰণে মই এনেকুৱা এপ ডাউনলোড কৰিছিলোঁ। তেতিয়া দেখোন আৰু বেছি নাথাকে, লাষ্টত হেং মাৰি যায়। তেতিয়া ক'লে যে এনেকুৱা এপ কেতিয়াও ডাউনলোড নকৰিবা, তোমালোকে মানে কোনো ধৰণৰ এপছে ডাউনলোড কৰিব নালাগে। সিহঁতে যেনেকৈ ক'লে যে যিটো আমাৰ মোবাইল বা ছিষ্টেমত থাকে সেই ফেচিলিটিবোৰে ভাল আৰু ইয়াতকৈ যিবোৰ আমি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰোঁ যে আমাৰ C ক্লিনিক হয়, 360 চিকিউৰিটি হয় আৰু এভাষ্ট হয়, K7 যিটো উইণ্ডোজৰ নেকি এণ্টিভাইৰাছ সেইটোও আমাৰ এতিয়া প্লে ষ্টৰত আহি গৈছে, এণ্ড্ৰইড এপ বনাই দি দিছে আমাৰ K7 এণ্টিভাইৰাছ, তাৰপিছত এভাষ্ট এণ্টিভাইৰাছ, নেট প্ৰটেক্ট এণ্টিভাইৰাছ, আপোনাৰ ডু বেটাৰী, এনেকুৱা বহুত ধৰণৰ হাজাৰ এপ আপোনালোকে প্লে ষ্টৰত পাব। এনেকুৱা এপবোৰ আপোনালোকে কেতিয়াও ডাউনলোড নকৰিব। আৰু মই সেই মোবাইলটো এবছৰৰ ভিতৰত 4বাৰ Sony ছাৰ্ভিচ চেণ্টাৰত লৈ গৈছিলোঁ, কাৰণ মই যেতিয়া প্ৰথমতে সেই 4 মাহৰ ভিতৰতে ইমানবোৰ এপ ডাউনলোড কৰিছোঁ যাতে সেই এপবোৰ পিছত গৈ মোৰ মোবাইলটোৰ ডিষ্টাৰ্ব কৰিছে, যাৰ বাবে মোৰ 4বাৰ ছাৰ্ভিচ চেণ্টাৰত লৈ যাব লগা হৈছে। আৰু Sony কেয়াৰ তেতিয়া মোক Sony কেয়াৰৰ পৰা ৱাৰ্কাৰবিলাক মোক এনেকুৱাই কৈছে যে Sony মোবাইলবোৰ এতিয়ালৈকে 2বাৰতকৈ বেছি ঠিক কৰিবলৈ বা ৱাৰেণ্টিত অহা নাই, কিন্তু তোমাৰ মোবাইলটো 4বাৰলৈকে আহিল, এইটো এটা ৰেকৰ্ড হ'ব পাৰে। আপোনালোকে কেতিয়াও এনেকুৱা এপবোৰ ডাউনলোড নকৰিব, কাৰণ এনেকুৱা এপবোৰ ডাউনলোড কৰিলে আপোনালোকৰ মোবাইলৰ লাভ নহয়, ঘূৰি আপোনালোকৰ মোবাইলৰ লোকচান বেছি হয়। আপোনালোকে সাধাৰণ কথা এটা ভাবি চাওক যে আমাৰ মোবাইলত যিবোৰ এপছ আছে সেই এপছবোৰ আমাৰ লাগতিয়াল হয়। আৰু যিবোৰ আমি প্লে ষ্টৰত ভাল এপছবোৰো আছে বা বহুতো ভাল এপো আছে, কিন্তু আপোনালোকে এনেকুৱা এপবোৰ ডাউনলোড নকৰিব যে এণ্টিভাইৰাছ ছিষ্টেম যিবোৰ এপ আছে বা আমাৰ ষ্ট'ৰ ৰেম বেটাৰী পাৱাৰ বঢ়োৱা যিবোৰ ছফ্টৱেৰ আছে বা C ক্লিনিক হওক বা 360 বেটাৰী হওক, ডু বেটাৰী হওক, এইবোৰ আপোনালোকে কেতিয়াও ডাউনলোড নকৰিব। এইবোৰ আমাৰ বেটাৰী ৰেম প্ৰচেছৰ সকলো খাই দিয়ে, আমাৰ উপকাৰ নকৰে। আমি যদি আমাৰ মোবাইলবোৰত এই এপছবোৰ ইনষ্টল কৰোঁ তেতিয়া আমাৰ মোবাইলৰ ক্ষতিহে কৰে, কমাই যে ৰেম খাব, ৰেম লাগিব। ধৰক আপোনালোকে এটা মোবাইল এপ ডাউনলোড কৰিছে, সেই মোবাইলটোৰ নিশ্চয় ৰেমৰ প্ৰয়োজন আছে, বেটাৰীৰ প্ৰয়োজন আছে, প্ৰচেছৰৰ প্ৰয়োজন আছে, সকলোবোৰৰ প্ৰয়োজন আছে। সেইবাবে আপোনালোকে এই এপছবোৰ কেতিয়াও ডাউনলোড নকৰিব, এইবিলাক একেবাৰে ফাল্টু এপ হয়, এইবোৰ কোনো কামৰ নহয়, মই গেৰাণ্টি দিব পাৰোঁ। যিয়ে নেকি কয় যে কামৰ হয় তাই সিয়ে মোবাইলৰ বিষয়ে একোৱেই নাজানে। আপোনালোকে যদি মোৰ কথা বিশ্বাস নকৰে তেতিয়া আপোনালোকে প্ৰতিটো মোবাইলৰ এটা ছাৰ্ভিচ চেণ্টাৰৰ নম্বৰ থাকে বা হেল্পলাইন নম্বৰ থাকে, সেই মোবাইলৰ নম্বৰটোৰ জৰিয়তে বা কণ্টেক্ট নম্বৰটোৰ জৰিয়তে আপোনালোকে তাতে ফোন কৰি চাব। এই মোবাইলত যিবোৰ এপ আছে সেইবোৰ বাহিৰে আমি প্লে ষ্টৰৰ পৰা সেই বেটাৰী বঢ়োৱা বা ৰেম বঢ়োৱা, প্ৰচেছৰ বঢ়োৱা
তাৰপিছত বেটাৰী পাৱাৰ বহুত কৰা, এইবোৰ কিছুমান যিবোৰ এপ আছে সেইবোৰ আমি ডাউনলোড কৰিব লাগে নালাগে। তেতিয়া তাৰ পৰা কৈ দিব যে এইবিলাক একেবাৰে নহয়, কৰিব নালাগে, এইবোৰ একেবাৰে ফাল্টু এপ, এইবিলাক কোনো কামৰ নহয়। যি লোকচান মোৰ হৈছে এবাৰেই হৈছে এক্সপিৰিয়া চি মোবাইলটো লৈ। তাৰপিছত মই যিমানবোৰ মোবাইল ইউজ কৰিলোঁ, যে চেমচাং J7 ইউজ কৰিলোঁ, তাৰপিছত J2 Pro ইউজ কৰিলোঁ, আৰু MI Note 4 ইউজ কৰিলোঁ, তাৰপিছত আপোনালোকৰ Nokia 2 ইউজ কৰিছোঁ। এইবোৰৰ ভিতৰত মই আজিলৈকে এটা এণ্টিভাইৰাছ বা এনেকুৱা ধৰণৰ এপ যিবোৰ নেকি আমাৰ মোবাইলৰ বাবে ক্ষতিকাৰক, সেইবোৰ মই এটা এপো আজিলৈকে ডাউনলোড কৰা নাই। আৰু এতিয়ালৈকে মই এবছৰতকৈ বেছি হ'ল মই যিবোৰ মোবাইল ইউজ কৰি আছোঁ সেই মোবাইলবোৰৰ কোনো ধৰণৰ ডিষ্টাৰ্ব নাই, সম্পূৰ্ণভাৱে ভালে আছে। সেইবাবে বন্ধুসকল আপোনালোকক কওঁ যে এই এনেকুৱা ধৰণৰ এপবোৰ আপোনালোকে কেতিয়াও ডাউনলোড নকৰিব, কেতিয়াও ইনষ্টল নকৰিব। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব, আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে কেতিয়াও নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইবৰ জৰিয়তে আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ বা আমাৰ যিবোৰ নতুন নতুন ভিডিঅ' আছে আপোনালোকে অতি সোনকালে আপোনালোকে নটিফিকেশ্যনৰ জৰিয়তে পাই যাব। আৰু তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে নটিফিকেশ্যনৰ বেলটো অন কৰি ৰাখিব। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকিব, ভাল থাকিব। এই কামনাৰে মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। থেংক ইউ।